हेलो दोस्तों मैं प्रभाकर আপুনি চাই আছে মোৰ ইউটিউব চেনেল আসাম টেক ইনফৰমেশ্যন আজি মই সানডে টেক টক লৈ আহিছো ব্লগ ভিডিঅ'টো চাই লও সো প্ৰথম আপডেটটো হল পাবজি লাইট এটা জনপ্ৰিয় গেম পুৰা ওয়াৰ্ল্ডত ফেমাস ফাৰ্স্টত আছিল ডেস্কটপ ভাৰ্জন এতিয়া মোবাইল ভাৰ্জন ওলাইছে মোবাইল ভাৰ্জনটো দুটা এটা পাবজিৰ যোনটো অৰিজিন ফাৰ্স্ট ওলাইছিল হেতু 1.5 GB আছিল বহুত আৰু ইনষ্টলো হোৱা নাছিল কেইটামান মোবাইলত যাৰ প্ৰসেসৰ বেয়া RAM কম মোবাইলত ইনষ্টল হোৱা নাছিল বা খেলা যোৱা নাছিল তে হিয়তে এই বিষয়টো অৱগত হল আৰু নতুন আপডেট লৈ আহিল যাতে সকলোৱে খেলিব পাৰে এতিয়া 1 GB বা 2 GB RAM থকা মোবাইলতো আৰু প্ৰসেসৰ ঠিক ঠাক থাকিলেও এতিয়া এই গেমটো সকলোৱে খেলিব পাৰিব সো আপোনালোকে ইনষ্টল কৰক গেমটো আৰু খেলক মই ইয়াৰ লিংক ডেসক্ৰিপশনত দি দিম নেক্সট আপডেট হল Xiaomi জানে সবে Redmi মোবাইল ওলাবই নোৱাৰে বজাৰত পুৰা ধামাকা বিক্ৰী হৈছে সো তেওঁলোকে চাইনাত এটা মিনি বাইক ইলেক্ট্ৰিক বাইক লঞ্চ কৰিব যায় আছে দেখা যাওক ইণ্ডিয়াত বা গ্লোবেলি কেতিয়া লঞ্চ কৰে সো মই ইয়াৰ পিকচাৰ্স কেইটামান দি দিছো আৰু আশা কৰো ইণ্ডিয়াটো আহক আমিও কিনিব ট্ৰাই কৰো নেক্সট আপডেটটো হল মিউজিক্যালি আপোনালোকে বহুতে মিউজিক্যালি ইউজ কৰে বা কেতিয়াবা তাৰ ভিডিও ইউটিউবত বা মিউজিক্যালিত চাইছে মিউজিক্যালিৰ এটা নতুন আপডেট আহিছে প্লে ষ্টৰত আপুনি যাই মিউজিক্যালি সাৰ্চ কৰিলে এতিয়া মিউজিক্যালি বুলি নাহে এতিয়া আহিব টিকটক মিউজিক্যালিৰে অংশ বা বেলেগ বেলেগ আছিল কিন্তু এতিয়া দুটা একেলগে কৰি মিউজিক্যালিৰ নাম টিকটক ৰাখিল এতিয়া প্লে ষ্টৰত আপোনালোকে মিউজিক্যালি যদি ইউজ কৰে তেনেহলে আপডেট কৰি ল'ব তেতিয়া ইয়াৰ নামটো বেলেগ হ'ব সো আপোনালোকে ওল্ড ভাৰ্জন ইউজ কৰি আছে সো এতিয়ালৈকে গম পোৱা নাই চাগে তো আপোনালোকে আপডেট কৰি ল'ব প্লে ষ্টৰ ইয়াৰ লিংক মই ডেসক্ৰিপশনত দি দিম আপডেটটো হল আপোনালোকে যদি ইউটিউবত ভিডিও আপলোড কৰে বা ইউটিউবৰ পৰা আৰ্নিং কৰে তেনেহলে আপোনালোকৰ বাবে এটা ভাল খবৰ যে ফেসবুক সকলোৱে ফেসবুক ইউজ কৰে পুৰা ওয়াৰ্ল্ডত ফেমাস মেসেঞ্জাৰিং এপ আপোনালোকে ফেসবুকে কি কৰিছে এতিয়া ফেসবুক ক্ৰিয়েটৰ বুলি আপুনি প্লে ষ্টৰত সাৰ্চ কৰিব তাতে এটা এপ আহিব আৰু হেতু ইনষ্টল কৰিলে আপোনালোকে এটা ফেসবুকৰ পেজ বনাব একমাহ পুৰানা হ'ব লাগিব পেজটো আৰু তাৰ লগত ফেসবুক ক্ৰিয়েটৰটো লিংক কৰিব লাগিব লিংক কৰিলে আপোনালোকে যদি আপোনালোকে ইউটিউবত ভিডিও আপলোড কৰে তেনেহলে আপোনালোকে এতিয়া ফেসবুক ক্ৰিয়েটৰত ভিডিও আপলোড কৰিব পাৰিব আৰু তাৰ পৰা পইচা আৰ্নিং কৰিব পাৰিব অনলাইন আৰু ইয়াতেও সেম প্ৰসেস মনেটাইজেশন হয় ইউটিউবৰ দৰে তে আপোনালোকে যদি ইচ্ছুক তেনেহলে ইয়াৰ মই লিংক ডেসক্ৰিপশনত দি দিম আপোনালোকে ইনষ্টল কৰি ল'ব নেক্সট আপডেট হেতু হল Xiaomi ইণ্ডিয়াত লঞ্চ কৰিল চাইনাতটো বহুত আগতেই কৰিছে ইণ্ডিয়াত বহুত দেৰিকে কৰিল দুটা মোবাইল Mi A1 টো বহুত ফেমাস হল এতিয়া A2 ওলাল ফিচাৰ্সবোৰ আপোনালোকক যদি বেলেগকৈ ভিডিও লাগে ইয়াৰ ওপৰত Mi A2 আৰু A2 লাইট তেনেহলে মোক কমেন্টত ক'ব মই ইয়াৰ ওপৰত ভিডিও বনাই দিম আজি মই ইয়াৰ প্ৰাইস কিমান হেবোৰ মই ডেসক্ৰিপশনত দি দিম যদিহে মোৰ ভিডিও চাই ভাল লাগিছে তেনেহলে মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰক আৰু কিছু শিকিব পাৰিছে যদি আপোনাৰ বন্ধু বান্ধৱলৈ ভিডিওটো শেয়াৰ কৰি দিব কাৰণ বহুত কষ্ট কৰি বনাও আৰু এইকেইদিন মোৰ ভিডিও অহা নাই কাৰণ কলেজ খুলিল সো মই ভিডিও বনাব পৰা নাই সো আৰু ইয়াৰ টাৰ্গেট কৰিলো 10টা লাইক যদি 10টা লাইক আহে মই নেক্সট সানডে ঠিক এনেদৰে নতুন জ্ঞানৰ টেক টক লৈ আহিম সো ভিডিওটোত লাইক কৰি দিব